হুই গানছা সেইটো দেখিছে না টাকলু বেটাই পঠা ছাগলী এটা লৈ আহি আছে। কিবা বুদ্ধি কৰি খাব নোৱাৰি না ছাগলীটো। সেই কেনিয়া এইটো ভাল কথা নহয় দেই। মই কিন্তু বেলেগৰ বস্তু নাখাম দেই। তই শুনাই কেৱল বেলেগক ঠগি কিনে খাই থাকা, এইটো কিন্তু ভাল কথা নহয় দেই কেনিয়া। সেই গানছা তই মোৰ লগত থাকচোন, মই একলাই নাখাওঁ নহয়, তোকো ভাগ দিমতো। ঐ গানছা দেখিছে না ছাগলটি মুটি আহি আছে। এটা বুদ্ধি ওলা এই আহক টাকলু বেটা, পঠা ছাগলীটো লৈ পেলাই ক'ত যা তই? বজাৰত বিক্ৰী কৰিব লৈ যাওঁ ঐ টাকলু বেটা, তোৰ ছাগলীটো পচিছে নেকি? ৰস বৈ আছেচোন। তহঁতেও যে কি মানুহ আৰু, ছাগলীটো ক'ত পচিল? কেনেকে পানী ওলাই আছে। এইটো ছাগলী তই বজাৰত বিক্ৰী কৰিলে না উল্টা মাৰহে খাবি। ঐ টাকলু বেটা, তই নিজে চাই নলাই গিয়া। তই পচা ছাগলী বিক্ৰী কৰিব নিবি? কোনে কিনিব পচা ছাগলী? ইচ হয়তো দেখোন এই। সেই টাকলু বেটা, পচা ছাগলীটো ঘৰত নি কি কৰিবি? তাতকে আমাক দি থৈ যা, আমি নদী পাৰত পুতি থৈ আহিম। মাই বাবা যে কি মানুহ আৰু, তোৰ কি যে বিদ্যা দি পঠাই নহয় মোক। সেই গানছা দেখলি না টাকলু বেটাৰ পৰা ছাগলীটো কেনেকে ৰাখলো মই? মোৰ পৰা অলপ শিকবি তই, বুজি পাইছ না? মোৰ পৰা শিকবি। এতিয়া ব'ল কাঞ্চা, আমি ভিডিঅ'টো না আমি খানাটো আৰম্ভ কৰোঁ। ঐ টাকলু বেটা, টাকলু বেটা বজাৰৰ পৰা আহি পালা না? টাকলু বেটাই ছাগলীটো লৈ গৈছে মাত্ৰ, ইমান জল্দি আহি পাব না? বাবা, বাবা, টাকলু বেটাৰ ফোন, তই ইমান জল্দি আহি পালি? তহঁতেও যে কি মানুহ আৰু, বজাৰত পচা ছাগলীটো বিক্ৰী কৰিব পঠাইছিলে মোক। তহঁতে পচা ছাগলীটো বিকিব পঠাই দিছা মোক। গোটেই বাটে পানী বৈ যাই আছে। কাঞ্চা আৰু কেলিয়া কোৱাহে গম পালো মইতো গমেই পোৱা নাছিলো। কাঞ্চা আৰু কেলিয়াৰ পালাত পৰলি তই। এতিয়া ছাগলীটো ক'ত? নাই, মই ছাগলী এৰি থৈ আহিছো, ঘাণ্টা ছাগলী। কাঞ্চা আৰু কেলিয়াই বুদ্ধি কৰি ছাগলীটো খালাক। গোটেই ৰাস্তাই ৰস বৈ যাই আছে। কাঞ্চা আৰু কেলিয়াই দেখা পালা বুলিহে, নহ'লেতো বজাৰত যাই পেলাই মোৰ কি অৱস্থা হ'ল হয় আজি। গৰু জীয়াত ছাগলী ঘৰত পচে নেকি? ছাগলীটো ঘূৰাই পেচাব কৰিছিল, তাতে পচা বুলি ভাবছা। এতিয়া ছাগলীটো কি কৰিলি? ছাগলীটো কেলিয়া আৰু কাঞ্চাক দি থৈ আহিছো, সিহঁতে বোলে নদীৰ পাৰত পেলাই দিব, নহ'লেতো ময়ে কষ্ট কৰি মৰিব লাগিল হয়। টাকলু বেটাৰ মাল শুনলি না? এই কেলিয়া আৰু কাঞ্চা মহা টেনটুন, ইহঁতে বেলেগক ঠগাত এক্সপাৰ্ট। আজি টাকলু বেটাক ঠগাই পেলাই ছাগলীটো খালাক না। এই কেলিয়া আৰু কাঞ্চাক ভাল শিক্ষা এটা দিব লাগিব। টাকলু বেটা, তই এটা কাম কৰিবি। কি কাম বাবা? তই কালি যাই সিহঁতক লগ ধৰি পেলাই কবি যে পইচা অলপ ধাৰে দি নেক্সট মাহত তহঁতক ডাবুল কৰি দিম। গানছা কালি ছাগলী মাংস খাই কেনে পালে, তামাম তেল হৈছিল কিন্তু। বহুত টেষ্টি হৈছিল ৰে, আৰু এটা খাব পৰা হ'লে না বহুত ভাল লাগিল হয়। কাঞ্চা মনে থাক। এইটো টাকলু বেটা দেখোন আমাৰ ফালে আহি আছে দেখোন। কাঞ্চা এই তাক নেদেখা ভাও যদি আমি সিফালে যাওঁ বল। কাঞ্চা আৰু কেলিয়া, তহঁতে ইয়াতে দুৰ্গা পূজা চাই আছা, মই তহঁতক বিচাৰি মৰছো। কাঞ্চা ই কিবা গম পালা নেকি? কাঞ্চা আৰু কেলিয়া, তহঁতেতো সিদিনা মোক বহুত ডাঙৰ বিপদত সহায় কৰিলি, নহ'লেতো মই বজাৰত মাৰ খাই মৰলো হয়। তহঁতে মোক আৰু এটা সহায় নকৰা কিয়? মোক অলপ পইচা ধাৰে নেদেখা, তহঁতক নেক্সট মাহৰ 1 তাৰিখে মই ডাবুল কৰি দিম, তহঁতে যিমানখিনি পইচা দিবি মোক। কাঞ্চা ই কি কয় 1 মাহত ডাবুল কৰি দিব? দেও দে বিৰাট লাভ হ'ব আমাৰ। টাকলু বেটা, তোক যদি আমি সহায় নকৰোঁ তোক কোনে সহায় কৰিব কচোন? আৰু তই আমাৰ গাঁৱৰে চলি দেচোন, আমি সহায় কৰিবই লাগিব। তই এতিয়া কচোন, তোক পইচা কিয় লাগে আৰু কিমান লাগে? ভাই কি কম, দেউতাৰ অসুখ, ছাগলীটো বিক্ৰী কৰি দেউতাক চিকিৎসা কৰাৰ কথা আছিল, কিন্তু ছাগলীটো যে পচা তহঁতে কোৱাতহে গম পালো। এতিয়া পইচা মিলাবই পৰা নাই ভাই। ভাই বেছি নহয় 6,000 টকা দিলে হ'ব দেই, তহঁতক 12,000 টকা কৰি দিম। নেক্সট মাহৰ 1 তাৰিখে তহঁতে ৰাতিপুৱাই মোৰ ঘৰত যাবি, মই তহঁতক 12,000 কৰি দিম দেই। কাঞ্চা এই বিপদত পড়ছি বেচেৰা, এতিয়া বিপদত পৰি পেলাই আমাৰ ওচৰত আছে, আমাৰ গাঁৱৰ কাৰণে আহিছে। দে তই 3,000 দি, মই 3,000 দেও দে। আৰু টাকলু বেটা, তই কিন্তু নেক্সট মাহৰ 1 তাৰিখে কিন্তু পইচা ৰিটাৰ্ণ কৰিব লাগিব ডাবুল। আমি কিন্তু ৰাতিপুৱাই তোৰ ঘৰত যাই ওলাম। টাকলু বেটা, এই পইচা দিলো, কিন্তু 1 তাৰিখে কিন্তু ৰাতিপুৱাই পইচা লাগিব, পইচা কিন্তু ৰেডি ৰাখিবি। হ'ব দে ভাই, তহঁতে চিন্তা কৰিব নালাগে দেই। 1 তাৰিখে ৰাতিপুৱাই তহঁতে মোৰ ঘৰত লাগি যাবি, মই পইচা ৰেডি কৰি থৈ দিম।
কাঞ্চা আজি দেখোন 1 তাৰিখেই যৌ টাকলু বেটাৰ ঘৰত নাযা যাওঁ যৌ পইচা খানি লৈ আহো মইতো পাহৰিয়ে গৈছিলোঁ বল 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 আজি আৰু নগ'লে আৰু পইচাটো নাপাম আমি কাঞ্চা আৰু কেলিয়া আহিব পাৰিছি তহঁতক যি ধৰণে শিকাই দিছিলোঁ সেই ধৰণে কৰি যাবি আৰু বটলত কলাখাৰ যে থবা দিছিলোঁ থৈছা নে নাই বটলত কলাখাৰ ৰেডি কৰি থৈছোঁ ঐ বাবা কাঞ্চা আৰু কেলি আহিছে তই শুই যা বুঢ়া তই আমাক কিয় এৰি থৈ গেলি টাকলু বেটা এতিয়া বাবা বুলি কাক মাতব কেলিয়া আৰু কাঞ্চা আহিছে বুঢ়া তই ৰেডি থাক বাবা তই আমাক কিয় এৰি থৈ গেলি বাবা কাঞ্চা আৰু কেলিয়া আহিছে মাই তই আৰু জোৰত কান্দা আৰম্ভ কৰি দি বুঢ়াই পইচা খিনি ক'বাত লুকে থৈ গেছি আমাক দি থৈ নেগেল টাকলু বেটা টাকলু বেটা হাও কি হ'লে টাকলু বেটা তোমারে কিয় কান্দি আছা কোনোবা মরছি নাকি কেলিয়া আৰু কাঞ্চা তহঁতে আইছা বুঢ়া মৰিল তহঁতৰ পইচা খিনি আমি নেদিম বুলি আমাৰ হাতত নেদলা ক'বাত বুঢ়াই লুকে থৈ দিছি তহঁতৰ কাণৰ কাষতহে ক'ব বোলে তহঁতে বুঢ়াক খুজিল নিজে কাণৰ কাষত ক'ব ৰে তহঁতে পইচাটো লৈ ল'বি বুঢ়া মৰিল পইচাটো আমি তহঁতক নেদিম বুলি বুঢ়াই ক'বাত লুকে থৈ দিছি তহঁতক বোলে কাণৰ কাষত ক'ব তহঁতে তাৰ পৰা লৈ ল'ব পাৰিবি হয় নেকি আমাৰ কাণৰ কাষত ক'ব ৰ মই শুনি লওঁ কাঞ্চা তই পিছত শুনবি মই আগত শুনি লওঁ আইঐ খেচৰা বুঢ়াই মোৰ কাণখান কাটলাকে কাঞ্চাক ক'বা নোৱাৰা নহ'লে তাৰ কাণখান কাটা নাজবো মোৰ কাণখান কাটা গেছি যেতিয়া তাৰ কাণো কাটা খাদাম মই শুনছো তাতে থৈছি না পইচা মই লৈ ল'ম দে যা কাঞ্চা যা তইও শুনিলো বুঢ়াই মোৰ কাণটোহে কাটিলে মোৰতো বুঢ়াই কাণটো কাটি দিলে মোক ক'ত পইচা আছে তো নক'লে মোৰ কাণটোহে কাটিলে বুঢ়াই কাঞ্চা অকল তোৰ কাণখানে কাটা নাই এই খেচৰা বুঢ়াই মোৰ কাণখানো কাটছি খেচৰা বুঢ়াই তহঁতৰ নাক কাণহে কাটলা না এটা ঔষধ আছে কেতিয়াবা বুঢ়া লগত কাজিয়া লাগলি মোৰো কাণ নাক কাটে বুঢ়াই মই কিন্তু সেই ঔষধটো লাগি দিলি গধূলিক লাগি কাণ নাক ঠিক হৈ যায় টাকলু বেটা যাচোন যা এই বটলটো লৈ বটলৰ পৰা অলপ ইহঁতকো ঔষধ দিওঁ মা এই কলা কলা যে সেইটো না মই লৈ আহিছো ইটানো ভাল পাই যাবি তহঁতে অলপ মা এইটো হয় না লৌ এইটো এইটোৱে ধৰ অলপ বেছিকে লাগি দিবি কেলিয়া তই লৌ ভালকে লাগি দি গধূলাক লাগি ভাল পাই যাবি দেই চিন্তা কৰিব নালাগে বেটাহাত এতিয়া কেনে মজা পাইছা ছাগলী খাওয়া মজা পাইছা না কেনে শিক্ষা দিলে তোক পইচাও ৰাখলো কাণো কাটলো টাকলু বেটা তোৰো কাণ কাটিম কালি পৰা স্কুলত যাবি তোৰ পঢ়া পাতিৰ প্ৰতি ধান্দাই নাই যা এতিয়া চবে নিজৰ কামত যা হয় বন্ধুসকল আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব